गरेसर पुलिस बिफाना अमागन्द्रा आरो माइहुंनिफ्राय गोबां लाख रांनि गांजा बोखांदों। दिनै बाक्सानि गरेसर पुलिस बिफाननि असि मिदुल हाजरिकानि गोख्रों नायबिजिरनायाव खमैबो 50 केजिनिबो बांसिन गांजा बोखांदों आरो सानै गांजा फालांगिखौ खादों। असि मिदुल हाजरिकानि फोरमायनाय बादिब्ला गिबियावनो गरेसर महरिपारानि कुकल कलितानि न'निफ्राय 9 केजि गांजाखौ बोखांदों आरो कुकल कलिताखौ खायो। बेनि उनाव गोबां सोंथि खालामनायनि उनाव गरेसर हालामनि गांजा फालांगि नरेश्वर बसुमतारीनि न'आव गोबां रांनि गांजा मोननो हायो होननानै फोरमायदों। आइन बेरेखा गांजा फालांगि नरेश्वर बसुमतारीनि आरो कुकल कलिता मुंनि सानै गांजा फालांगिखौ गरेसर पुलिस बिफाना खायो। আমি গোপন সূত্র এটাৰ পম খেদি আজি আমি এটা যিটো গাঞ্জা তো তাৰ বিৰুদ্ধে আমি এটা অভিযান চলাওঁ আৰু এইটো আমি গম পাই আছিলোঁ যে ইয়াত বহুধন পৰিমাণৰ মানে কিছুমান ছাছপেক্টেড গাঞ্জা যিবিলাক ছাবষ্টেঞ্চ আছে এইবিলাক ইয়াতে চেল কৰি আছে অবৈধভাৱে ব্যৱসায় চলি আছে আৰু সেই তথ্যৰ ভিত্তিত আজি আমি কুশল কলিতা মহৰিপাৰা তেওঁৰ ঘৰত আমি অপাৰেশ্যন কৰোঁ আৰু তেওঁৰ ঘৰৰ পৰা আমি এৰাউণ্ড 9 কেজি গাঞ্জা আমি প্ৰথমে উদ্ধাৰ কৰোঁ আৰু তেওঁ সোধপোছ কৰি আমি জানিব পাৰোঁ গৈছৰ অঞ্চলৰে এই নৰেশ্বৰ বসুমতাৰী তেওঁৰ নাম। তেওঁৰ ঘৰত বুজন পৰিমাণৰ গাঞ্জা গৈছৰ বিভিন্ন এৰিয়াত আৰু অঞ্চলৰ বিভিন্ন ঠাইত ছাপ্লাই হয়, হ'লচেল হিচাপে তেওঁ কাম কৰে। আৰু তেওঁৰ ঘৰত আমি ইমিডিয়েট আমি লগালগ ড্ৰাইভ কৰোঁ, চাৰ্চ কৰোঁ আৰু চাৰ্চ কৰি আমি এৰাউণ্ড 35 কেজি গাঞ্জা আমি ৰিকভাৰী কৰোঁ। টোটেল এৰাউণ্ড আমাৰ 45 কেজিমান আমি গাঞ্জা বৰ্তমান উদ্ধাৰ কৰিছোঁ আৰু আমাৰ তদন্ত অব্যাহত আছে আৰু এই ৰেকেটত আমি যদি কোনো লোক জড়িত আছে আমি তেওঁলোকক নিশ্চয় কৰায়ত্ব কৰিম।